Hey everyone, welcome back to my YouTube channel. So friends, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো আমি কেনেকৈ সহজতে ম্যাঙ্গো শেক বনাব পাৰো। এতিয়া যেহেতু গৰমৰ দিনত আমি সকলোৱে বিভিন্ন ধৰণৰ জুচ খাই খুবেই ভাল পাওঁ নহয় জানো? গতিকে মই ভাবিছো যে আজি মই আপোনালোকক ম্যাঙ্গো শেক কেনেদৰে বনাব পাৰি সেইটো দেখাম বুলি ভাবিছো আৰু তাৰ কাৰণে বেছি বস্তুও নালাগে আৰু বেছি সময়ও নালাগে। গতিকে দেৰি নকৰি আহকচোন আজি ভিডিঅটো আৰম্ভ কৰো। আজি ম্যাঙ্গো শেক বনাবলৈ আমাক লাগিব কেইটামান আম আৰু লগতে অকণমান চেনি লৈছো আৰু কেইটামান বৰফৰ টুকুৰা আৰু অলপমান গাখীৰ। এতিয়া আমি এইখিনি মিক্সিত দি পিছিলো। গাইজ এতিয়া আমি আমখিনি কাটি ললো আৰু এইখিনি আমি মিক্সিত দি দিম। আপোনালোকে ব্যক্তি অনুযায়ী আম ল'ব। আমাৰ ঘৰত মানুহ বেছি সেইকাৰণে আমি আম সৰহকৈ লৈছো আৰু ইয়াৰ লগতে আমি অকণমান চেনি দি দিম। চেনিটো আপোনালোকে সোৱাদ অনুসৰি ল'ব। মই 2 চামুচ দিছো। লগতে একাপ গাখীৰ লৈছো আৰু গাখীৰটো ইয়াত দি দিম আৰু লগতে কেইটামান আইচ কিউব এইখিনি দি আমি এতিয়া এইখিনি মিক্সিত মাৰি ল'ম। পিছি লোৱাৰ পিছত ইয়াক আমি গিলাচ এটালৈ বাকি ললো আৰু আমি ইয়াক গাৰ্নিচিঙৰ কাৰণে অকণমান আলমণ্ড দি দিছো আৰু লগতে অকণমান কফি পাউডাৰ দি দিছো। আৰু এতিয়া গতিকে ফ্ৰেণ্ডছ এইটো গৰম দিনত খাব পৰা এটা ধুনীয়া ড্ৰিংক হয়। আপোনালোকৰ যদি ভাল লাগে গতিকে আপোনালোকৰ ঘৰত এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন।